নমস্কাৰ বৰাবাদেশ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে চাগে নিশ্চয়, নহয় জানো? লগ আজি মই আপোনালোকক এটা নতুন জেগালৈ লৈ যাম। যিটো জেগা আপোনালোকে গৈছেনে নাই মই নাজানো, কিন্তু মই আজি ফাৰ্ষ্ট টাইম আহিছোঁ। তো ব'লক। আৰু বৰ্তমান অকণমান আইডিয়া কৰিব পাৰিছে চাগে মই ক'লৈ গৈ আছোঁ। ইমান বেছি আইডিয়া কৰিব নালাগে, মই ডাইৰেক্টকৈ দেখুৱাই দিছোঁ আপোনালোকক। ব'লক, মই আজি গৈ আছোঁ বগীবিল দলঙৰ কাষতে থকা কাঞ্চনজংঘা ফ্লোটিং ৰেষ্টুৰেণ্টখন দেখুৱাবৰ কাৰণে। ব'লক, এইখন হৈ গ'ল বগীবিল দলং, যাত নিচেই তলতে আছোঁ আমি এতিয়া বৰ্তমান। বগীবিলৰ তলত ন? এই আঁতৰলৈ এই বৰ্ডখন দেখিছেনে? সেইখনে হৈ গ'ল কাঞ্চনজংঘা ফ্লোটিং ৰেষ্টুৰেণ্ট। তো অকণমান ধৈৰ্য ধৰক, আমি আপোনালোকক তালৈ লৈ যাম। আমাৰ টিকেট কৰি আছে, টিকেটটো কৰি হ'লে তালৈ লৈ যাম। চিধা গৈ আপোনালোকক ফ্লোটিং ৰেষ্টুৰেণ্টখনত আমি নিজেও উঠিম, ঘূৰিম, আপোনালোককো দেখুৱাম। অকণমান এইখনে হৈ গ'ল কাঞ্চনজংঘা ফ্লোটিং ৰেষ্টুৰেণ্ট, যিখন অলপ দিন আগতে আমাৰ জুবিন দাই আহি অপেনিং কৰি থৈ গৈছিলে। আপোনালোকে জানে ডিচেম্বৰ মাহত এইখনৰ শুভাৰম্ভ হৈছিলে। তো বহুত দিনৰ পৰা আহিম ভাবি ফাইনেলি আজি আহি গ'লোঁ ইয়াত। তো ইয়াত আজি আমি অকণমান ব্ৰহ্মপুত্ৰ বুকুত ঘূৰিম। এইখন বগীবিলখন অকণ দেখুৱাই আছোঁ মই আপোনালোকক। কেমেৰাটো ঘূৰাই লওঁ। এইখন বগীবিল ব্ৰিজখন দেখি আছে নহয়, ইয়াৰ তলেৰে অলপ দূৰ সিফালে আমাক লৈ যাব, 1-1.5 ঘণ্টামান মেক্সিমাম ঘূৰাব। তো তাৰপিছত আমি আকৌ উভতি গুচি আহিম। তো মই বগীবিললৈ আহিছোঁ যেতিয়া আপোনালোকক বগীবিলৰ বিষয়ে অকণমান কৈ দিওঁ। বগীবিলৰ বিষয়ে নহয়, মই আপোনালোকক কাঞ্চনজংঘা ফ্লোটিং ৰেষ্টুৰেণ্টখনৰ বিষয়েহে ক'ম। তো ইয়াতে 2টা ছিষ্টেমত টিকেট কাটিব পাৰে। মই কথাখিনি এইটো কাৰণে কৈছোঁ, যাতে আপোনালোক কেতিয়াবালৈ আহিলে পিছলৈ আপোনালোকৰ যাতে সুবিধা হয়, জানি থয় কথাখিনি, আপোনালোকৰ ভাল হ'ব কথাখিনি জানি থ'ব পাৰিলে। তো এইটো কাৰণে কৈ আছোঁ। তো টিকেট 2টা কোটাত পাই যাব, এটা ষ্টুডেণ্ট কোটা, এটা হ'ল জেনেৰেল কোটা। এতিয়া মই আপোনালোকক ছাজেষ্ট কৰিম আপোনালোকে ষ্টুডেণ্ট কোটাৰ টিকেটটো নল'ব, কাৰণ ষ্টুডেণ্ট কোটাৰ টিকেটটো ল'লে আপোনালোকে ব'টখনত উঠিবলৈ পাব, ব্ৰহ্মপুত্ৰ বুকুত ঘূৰিবলৈ পাব, কিন্তু খাবলৈ ববলৈ নাপাব। যিহেতুকে এখন কাঞ্চনজংঘা ফ্লোটিং ৰেষ্টুৰেণ্ট বুলি ক'লে আমি কিহৰ কাৰণে আহিম? সাধাৰণতে খাবলৈ কাৰণে আহিম। তো এইখিনিতে কথাটো হ'ল, যদি আপোনালোকে 500 টকীয়া টিকেটটো লয়, তেনেহ'লে আপোনালোকে যিটো টাইমত আহে, মৰ্ণিং টাইমত আহিলে ব্ৰেকফাষ্ট পাই যাব, যদি লাঞ্চৰ টাইমত আহে লাঞ্চটো পাই যাব, যদি ডিনাৰৰ টাইমত আহে তেনেহ'লে ডিনাৰটো পাই যাব। আৰু যদি ষ্টুডেণ্ট কোটাত আহে 300 টকীয়াত খালি আপোনালোকক ঘূৰাই মেলাই আপুনি নমাই দিব, খাবলৈ ববলৈ নাপাব। ইয়াতে বেলেগ মানুহ আহিব, তেওঁলোকে খাই থাকিব, আপোনালোকে চাই থাকিব লাগিব। সেইটো কাৰণে কৈ দিওঁ, আপোনালোকে 300 টকীয়া টিকেটটো অকণমান কম দাম বুলি সেইটো নল'ব, 500 টকীয়া টিকেটটোৱে ল'ব, যিটোত আপোনালোকে ঘূৰিবলৈও পাব, খাবলৈও পাব। তো ব'লক ভিডিঅ'টি চাই থাকক শেষলৈকে। उतलिया बोता है उड़िया ही कोने चे पहाड़ों रे सूरा के मेघे जैसे ही अरे आदो जुड़ती बगरे हीरे जो पिया आवेगे कोई जाए खूना पूरी धीरे আবেগৰ ৰাগিব তাহ তোৰে চুৰিখে মই কিনো কৰোঁ তুমি নাই মোৰ কাষতে। বৰণীয়া ফুলনি আবাহনী দূৰণি তালে তালে
দুচকুৰে বাহিতে চাই লোৱা দুচকু জপা দিনজনে ৰাতিজনে মোৰ ভিডিঅ'টি শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ আৰু ভিডিঅ'টি চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব লগতে মোৰ চেনেলটি বৰ্তমানো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ পাগল